ব্লক এবিপি গঠন কৰা আৰু শপত গ্ৰহণ লোৱা কাৰ্যসূচী কেনেকুৱা চলিছে আৰু কেনেদৰে আগবাঢ়ি আছে এবিপি দল? নমস্কাৰ। যেটো নতুন কমিটি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, যেটো নতুন কমিটিৰ আজি ব্লক কমিটিৰ 11 নং বাওকুংগুৰি সমষ্টিৰ ব্লক কমিটিটো গঠন হ'ল আৰু কমিটিৰ শপত গ্ৰহণ হ'ল। গতিকে আমি জানো এই নতুন পাৰ্টিৰ মানে 11 নং বাওকুংগুৰি সমষ্টিৰ ট্ৰাইবৰ ইউপিএফত থকা আৰু বিপিএফত থকা সিহঁতৰ দুৰ্নীতি কূটনীতি সবেই গম পায়। যেনেকুৱা মানুহ আমাৰ নতুন কমিটিলৈ প্ৰায় অঞ্চলত 80% মানুহ আমাৰ পাৰ্টিত যোগদান কৰি আছে আৰু আহি আছে, আৰু কিছুমানে যদি নোহোৱা আছে কুচকাচ কৰি আছে, ইলেকশ্যনৰ আগতে আহি যাব। আমাৰ কোনো টেনশ্যন নাই। তো ইলেকশ্যন আমাৰ পাৰ্টিটো বহুত হেপী। ৰাইজে কিয় ভোট দিব আপোনালোকক? আমাক ভোট দিব আমাৰ যিটো নতুন দলটো, আমাৰ নতুন দলৰ নীতি নিয়ম চাইহে ভোট দিব। আমাৰ এই দুৰ্নীতি কূটনীতি মানে যাতে আমাৰ দলত নাই, সেইকাৰণে আমাক ভোট দিব। ইউপিপিএল দল কাম কৰিব পৰা নাই নেকি? যিহেতু একো কাম কৰিব পৰা নাই ইউপিপিএল দল। আমাৰ 11 নং বাওকুংগুৰি সমষ্টিৰ ৰাস্তা যাবই নোৱাৰিব। সেইটো আগৰ যিখিনি ৰাস্তা বনোৱা আছিল পূৰা ভাঙি চাঙি গৈছে। গাড়ী গ'লে গাড়ী টাইম পামচাৰ হৈ যায়, চাইকেল গ'লে আৰু চাইকেলৰ ৰিংটো বেয়া হৈ যায়। গতিকে ইউপিপিএলৰ মানুহ ভোট নিদিয়ে, ইউপিপিএলৰ মানুহ ভোট নিদিয়ে। আৰু ইউপিপিএলৰ মানুহ যিমান মানুহ আছে চব নতুন পাৰ্টিলৈ আহি আছে, এই অল্টাৰনেটিভ এবিপি পাৰ্টিলৈ আহি আছে। ময়ো আগতে ইউপিপিএল দলত আছিলোঁ, এতিয়া ময়ো মানে এই অল্টাৰনেটিভ পাৰ্টিত আহি পেলাই যোগদান কৰি অল্টাৰনেটিভ পাৰ্টিৰ কাম কৰি আছোঁ। মই 11 নং বাওকুংগুৰি সমষ্টিৰ ব্লক কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই কাম কৰি আছোঁ। প্ৰাৰ্থী হিচাপে কোন আহিব আপোনাৰ বাওকুংগুৰি সমষ্টিত? প্ৰাৰ্থী হিচাপে কোন আহিব পাৰে আপোনাৰ উদাংশী নাৰ্জাৰী বাইদেউ আহিব পাৰে। Your name to call. Do solemnly swear in the name of God that I, as a dedicated worker of the Alternative Party of Boroland, will carry out duties with truthfulness, sincerity, and full faith. I pledge to work for the development and welfare of caste, community, religion, or languages without any discriminations.